নমস্কাৰ বন্ধুসকল, আজি আহিছিলোঁ ঘৰলৈ আৰু ঘৰলৈ বুলি লৈ আনিছিলোঁ গাহৰি মাংস। আৰু আজি যিহেতু জুইতে বনাম, কিয়নো ঘৰত অহাৰ লগে লগে মানে কি হয় য'ত ভাড়াঘৰত য'ত থাকোঁ তাত জুইৰ ব্যৱস্থা নাই, তাত আমি গেছতে খাই থাকোঁ। তো সেইটো কাৰণে ঘৰলৈ অহাৰ লগে লগে মানে জুইকুৰা জ্বলোৱা হয়। আৰু তাতে গাঁৱৰ ঘৰত ঠাণ্ডা দিনত জুইকুৰাই হৈছে বেষ্ট। আৰু এয়া মই পিঁয়াজ চিয়াজ কাটি লৈছোঁ আৰু সৰু সৰু ফুল আলু আছিলে ঘৰতে, তাৰে অলপ লৈ লৈছোঁ। ফুল আলুৰ লগতে বনাওঁ গাহৰি মাংস। আৰু কেৰাহীত তেল দিছোঁ বহুত কম পৰিমাণৰ, কিয়নো গাহৰিৰ চৰ্বিৰ পৰা অলৰেডি তেল ওলাবই। আৰু গাহৰি মাংসখিনি এনেকৈ ধুই লৈছোঁ। আৰু প্ৰথম কথাটো হ'ল গাহৰি মাংসখিনি সঁচাকৈ ভালকৈ ধুই ল'ব লাগে, ধোৱাৰ পিছত বনাব লাগে। আৰু মই তেলত কোনো পিঁয়াজ চিয়াজ একো দিয়া নাই, ডাইৰেক্ট গাহৰি মাংসখিনি দি দিছোঁ। তাতে হালধি আৰু নিমখ দি দিছোঁ, কিয়নো পিঁয়াজটো পিছত দিম, মানে পিঁয়াজটো আগতে দিয়া নাই। আৰু এয়া সৰু সৰু আলু আছিলে, আলু দি দিছোঁ। আৰু আলুখিনি মানে মাংসটো সিজাৰ পিছত, আৰু আলুখিনি সিজাৰ পিছতে মই ইয়াতে পিঁয়াজ দি দিম। পিঁয়াজ সেই তেতিয়া দিয়া নাছিলোঁ, তেলত পিঁয়াজ একচুৱেলি দিয়া নাছিলোঁ। পিঁয়াজ দিয়াৰ পিছতে পিঁয়াজখিনি এবাৰ দুবাৰ হিলাই দিয়াৰ পিছত বিলাহী দি দিম। আৰু বিলাহী দিয়াৰ পিছত অলপ দেৰি ঢাকি দিম। ঢাকি দিয়াৰ পিছতে মাংস হৈ যাব। তাত কোনো ধৰণৰ পানী দিয়া নাই, কিন্তু মানে তেল দিছিলোঁ অলপমান, কিন্তু গাহৰিৰ চৰ্বিৰ পৰা যি সোপাহে তেল ওলাইছে, আৰু সেই তেলতে মানে সিজাই গাহৰি মাংস হৈ গ'ল। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় নাজানো। মই আৰু সেই স্পেচিয়েল কিবা এটা বনালে বা ক'ৰবাত খাবলৈ গ'লে মই ভিডিঅ' এটা বনাওঁ। যিহেতু মোৰ বনায়ো ভাল লাগে আৰু খায়ো ভাল লাগে, সেইকাৰণে মই আপোনালোকলৈ সৰুকৈ ভিডিঅ' মানে আগবঢ়াওঁ। আৰু একেবাৰে শেষত দি দিছোঁ ধনিয়াৰ গোন্ধ পোৱাৰ লগে লগে মোৰ খাওঁ খাওঁ লাগিছে। চ' মই এতিয়া খাওঁগৈ। আৰু আপোনালোকেনো কিহেনো খাইছে আজিৰ দিনটোত, চ' মোক কিন্তু জনাবলৈ কমেণ্টত নাপাহৰিব। চ' আজিলৈ আহিছোঁ, ধন্যবাদ।